হেপী দিৱালী টু অল অফ ইউ। কিবা কিবি ফেষ্টিভেল হ'লে ঘৰলৈ খুব মনত পৰে ন, কিন্তু ঘৰৰ বাহিৰেও যে এইখন আমাৰ অন্য এখন ঘৰ। হোষ্টেল ৰংগলী কম্পিটিশ্যনত আমাৰ হোষ্টেলে প্ৰথম প্ৰাইজ আনিবলৈ সক্ষম হ'ল। বনাইছে ইমান ধুনীয়াকৈ। তাৰপিছত ভাবিলোঁ অকণমান ইউনিভাৰ্চিটিৰ ফালে ঘূৰি আহোঁ। আজিতো আছিল স্পেচিয়েলি কালী পূজা, মোৰ লগৰ কেইজনো আহি পালে আৰু সকলোৱে নিজৰ নিজৰ ডিপাৰ্টমেণ্টটো ইমান বেছি ধুনীয়াকৈ সজাইছে। আৰু এইটো আমাৰ ডিপাৰ্টমেণ্ট। কম সময়ৰ ভিতৰত আমিও আমাৰ ডিপাৰ্টমেণ্টটো যিমান হয় সুন্দৰকৈ সজাই তুলিবলৈ ট্ৰাই কৰিলোঁ। তাৰপিছত আমাৰ ফটো ছেশ্যন চলিলে। তাৰপিছত আমাৰ ডিপাৰ্টমেণ্টত গাতে গা লাগি আছে অন্য এটা ডিপাৰ্টমেণ্ট। তেওঁলোকেও কিন্তু বহুত ধুনীয়াকৈ নিজৰ ডিপাৰ্টমেণ্টটো সজালে। তাৰপিছত মোৰ বাকী লগৰ কেইজনী আহি পালে। আমি বহুত মস্তি কৰাৰ পাছত আহিলোঁ পেট পূজা কৰিবলৈ। তাৰপিছত হোষ্টেললৈ বুলি ৰাওনা হ'লোঁ।